Hello friends, welcome back to my YouTube channel Ankur Tech. বন্ধুসকল আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো যে ক্ৰিকেট খেলৰ নজনা এটা ইন্টাৰেষ্টিং ফেক্ট। বন্ধুসকল আপোনালোকে জানেনে যে ক্ৰিকেট খেলৰ ষ্টেডিয়ামত য'ত ক্ৰিকেটাৰে খেলে সেই খেলপথাৰখনত আপোনালোকে লক্ষ্য কৰিব যে আপোনালোকে দেখিব যে তাত এখনতকৈ বেছি পিটছ থকা আমি দেখা পোৱা যায়। আপোনালোকে জানেনে সেইকেইখন পিটছ কিয় বাৰু তাত থাকে? আপোনালোকে ভাবিছে চাগে যে এখন পিটছ বেয়া হ'লে আন এখন পিটছত খেলখন অনুষ্ঠিত কৰা হয়, কিন্তু সেইটো নহয়। আচলতে খেলৰ বাবে উপযোগী মাত্ৰ এখনেই পিটছ সেই খেলপথাৰত থাকে আৰু বাকীখন পিটছ প্ৰেক্টিছৰ বাবে থাকে আৰু যিসকল ল'ৰা ছোৱালীয়ে সেই ষ্টেডিয়ামত কোচ শিকে তেওঁলোকৰ বাবে সেইখন পিটছ বনোৱা হৈ থাকে। বন্ধুসকল ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো